তো সেই গাইছ স্বাগতম জনাইছোঁ মানে এটা মিনি ব্লগত বাকী এনে অলপমান পথাৰৰ ফালে আহি গৈছোঁ নাৰা চাৰাটো মানে চব ধান চানটো কটা হৈছে মানে ভিডিঅ' নবনাওঁ আৰু এতিয়া আৰু গাইছ ভেলা হোৱাৰ কাৰণে কিছুমান নাৰা কাটিব আহিছে এই গান চলিগিলাক গাইছ তাতে ময়ো যাই আছোঁ বাকী একদম এখানি বাৰে কিন্তু গাইছ কিবা এটা বম লাগে দেই গাইছ একদম মানে গাইছ পথাৰত আহি কিনে ডিম্পল ভাই ঢুকি লাগাল পালে মানে এতিয়া আৰু নাৰা চাৰা কাটিব পাৰিছে বাকী ডিম্পল ভাই কিবা সোধোঁ আৰু বাকী ডিম্পল ভাই নাৰা কাটি আছে কিয়া ভেলা ঘৰ বনাব লাগবো গাইছ এইগিলা নাৰা কাটিছো গাইছ খানা খাব লাগবো না বিশাল খানা খাই নাই গম নাপা গাইছ আমাৰ লগতে লাষ্টত সৰু সৰু চলিগিলাৰ লগতে খানা খাব বিশাল নাই গাইছ আমি বেলেগকৈ খাম আমি মানে মই ভেলা ঘৰ নবনাওঁ জাষ্ট মানে মই বেলেগৰ লগত খানা খাম মই ভেলা ঘৰ চেলা ঘৰ আমাৰ বনোৱা নাই আৰু মানে 2 বছৰৰ পৰাই মানে ভেলা ঘৰ চেলা ঘৰ বনোৱা নাই মানে গাইছ ইয়াৰ পৰা আৰু এটা আৰু চাওক না একবাৰ ইফালে পাহাৰখন চাওক একদম আৰু ইফালে সূৰ্যটো চাওক মানে এখানি জাষ্ট মানে কেনেকুৱা লেভেলৰ মানে কেনেকুৱা ভাল লাগে জানা গাইছে এখানি আপোনালোকে ভিডিঅ'ত ইমান কোৱালিটিটো ভাল নাপাব পাৰে কিন্তু ৰিয়েলত বহুত বেছি ভাল লাগে আৰু এইফালে গৰু চৰু ঘাঁহ খাই আছে ছাগলী দৰক দি আছে মানুহ পথাৰত মানে বহি আছে বাকী কি কৌশিক দো তো কি গাইছ ও চাওয়ে গাইছ ইয়াৰ মানে দুনিয়াৰ আৰু বস্তুটো খালী হৈছে একদম মানে এহঁতৰ আৰু কাটা চাবা আছোঁ আৰু মই বাকী বেছি চলি নাই 1 2 3 4টা চলি পথাৰত মানে নাৰা চাৰা কাটি আছোঁ বাকী ময়ো আছোঁ বাকী ইফালে ট্ৰেক্টৰ চেক্টৰ চলি আছোঁ আৰু বাকী এটিটো ভেলা চেলা ঘৰ বনাবই বাকী আপোনালোকে বনাব নে নাই বাকী কমেণ্টত ফলাই থাকিব আপোনালোকে ক'ব বাকী আৰু বহুত ভাল লাগছে ইয়াতে এই বাকী এটিতে যাবাৰে হ'ল বোলো বাকী ডিম্পল ভাই কি যাবাৰ হ'ল আমি আৰু ঘৰত যাওঁ কালি আহিম আৰু গাইছ কালি লগ পাম নেক্সট মিনি ব্লগত লগ পাম গাইছ বাকী নেক্সট মিনি ব্লগত লগ পাম মানে এতিয়া আৰু সমাপ্ত নকৰোঁ আৰু বাকী ডিম্পলৰ আৰু এইটো নানা ভাই আছে বাকী আমাৰ নানা আৰু এই মানে চাপৰি হৈ গৈছে গাইছ কিয় মানে মানে জয় কাণ চান ফুটাইছি আৰু চাপৰি হৈ গৈছে মানে কেমেৰাত উঠাব নোৱাৰে বোলে ঘৰৰ মানুহে দেখিলি বোলে পথাৰত কাৰণে গালি পাৰিব সেইকাৰণে ইয়াৰ ফেচিলিটিবিলাক নেদেখা আৰু মানে ইয়াৰ মানে কেমেৰাত উঠা কাৰণে মানে কি বকটো আছে মানে অফ হোৱাৰ লগে লগে মানে বক আৰু যেতিয়া কেমেৰাটো অন কৰে তেতিয়া গুচি যায় আৰু ডিম্পল ভাই এখন জেৰেক্স ষ্টেনাৰ মানে ডিম্পল ভাই জেৰেক্স ষ্টেনাৰ এখন ফেলত থৈ দিছে কিয় আৰু অলপ মডিফাই কৰিব আছে গাইছ পাকৈ দিলি ধন ধনে যাই থকা গাইছ ধন গাইছ গাইছ দেখছে না চলি মুক্তি কেনা ধৰছি মানে কেতিয়াবা তোৰ মোৰ ভিডিঅ' চাই কিনে কোনোবা দাঙি লৈ যাব তো ৰাস্তাত পালি কেনাই চলি ভাল চলি নহয় দেই আমাৰ ভাইৰাছ দেই চবকি মানে আমাক কিমান ভাইৰাছ দিছে গম পা আমাৰ এটা নাৰা তেতিয়াৰ পৰা আমি বেছি আহিবা হোৱা নাই আমাৰ 10 মিনিটমান আহিবা হ'ল মানে আমাৰ এনে ভাইৰাছ দিবা ধৰিছে মানে ভাইৰাছৰ ওপৰত মানে চলা মানুহ মানে এটা কৰোণা ভাইৰাছতকৈ মানে ডিম্পল ভাইৰাছ বুলি ক'লেও ভুল নহয় বাকী এটা জোকা নাম দিওঁ নেকি ভাইৰাছ বুলি মানে জোকা নাম মানে আৰু বহুত জোকা নামেই আছোঁ কিন্তু মই ৰিভিল নকৰোঁ মানে কেইটা ৰাগ উঠলি জোকা আৰু বাকী আৰু পাব্লিক নকৰোঁ আৰু জোকা নামকেইটা সিও বেয়া পাব না বাকী ডিম্পল কি চাদা দি আছে নেকি কি পচি গাইছ এটি দুনিয়াৰ পইচাৰ মালিক মাৰ্বল তোমাৰ ইমান বস্তাক পইচা লৈছে কি কৰিবি মানে খাব লাগিব কিবা কৰিব মানে গাইছ বাকী দে আৰু গাইছ গাইছ খালকে চলা নছে গাইগিলাখান দুনিয়াৰ গাইছ দিনা এটিকা মাৰামান লাগছে গাইছ কি কিছি কি আমাৰ এই নামৰি কাচি আছে না কতে মৰি যাব মল্লি আঁকা লাগব ডিম্পল ভাই মল্লি আঁকা লাগব বাচে মল্লি আঁকা লাগব মল্লি আঁকা লাগব নামৰিবি হ'ব গাইছে দেখছি না ভিডিঅ' মানে নাৰা চাৰা চুৰ কৰা কৰি কৰিছে নাই দে তোৰ চুৰ কৰা ঠিকেই আছে চব বাপৰে বাপ কি মাৰামাৰি গাইছ নাৰাৰ কাৰণেও মাৰামাৰি কৰে পথাৰখন ধৰিব বুলি ক'ব পাৰি কি আমাৰ নাৰা আছে মানে সিহঁতি কি মাৰামাৰি কৰে তো গাইছ এনেকৈ জানে ভিডিঅ'টো সানিটা সমাপ্ত আমাৰ যে ঘৰত মানে গধূলি হ'ব হৈছে আৰু সিহঁতিও যে ঘৰত সেইকাৰণে আৰু এনে জাষ্ট এটা মিনি ব্লগ বনাই দিলোঁ বাকী ভিডিঅ'টো সানিটা সমাপ্ত দিলোঁ জয় জী জয় আহোম বাই বাই গাইছ